তো হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল চাইনাজ ব্লগ। তো গাইজ সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। তো আজি আমি গৈ আছোঁ গুৱাহাটীৰ উজান বজাৰত। তো তাত বহুত ডাঙৰ ডাঙৰ মাছ ওলাইতো আপোনালোকক দেখাই এয়া হৈছে ৰাতিপুৱাৰ গুৱাহাটী। তো গাইজ ফাইনেলি আমি আহি পালোঁ উজান বজাৰটো। আপোনাৰ কেনেকুৱা ধৰণৰ কি মাছ পাওঁ আপোনালোকক দেখাই এয়া গাইজ মাছ কিনা মানুহ চাওক আপোনালোকে কিমান মানুহ হৈছে, বহুত মানুহ হৈছে গাইজ। গাইজ মাছ চাওক আপোনালোকে মাছ ওলাইছে ইয়াতে। গাইজ আমি মাছৰ বজাৰ চাই কিনে আহি গ'লোঁ। এতিয়া বহুত বেছি ভাল লাগিল, বহুত বেছি মানুহ আছিল। তো ভালদৰে আমি দেখাব নোৱাৰিলোঁ মাছৰ বজাৰটো। তো গাইজ মাছ চাই কিনে আমি আহি পালোঁ। এইবাৰ উজান বজাৰত বহুত ডাঙৰ ডাঙৰ মাছ ওলাইছে, 10 কিলো 15 কিলো এনেকুৱা ধৰণৰ মাছ ওলাইছে। তো আমি ভিডিঅ'টোত ভালদৰে দেখাব নোৱাৰিলোঁ কাৰণ বহুত বেছি মানুহ হৈছিল ইয়াতে। তো যদি ভিডিঅ'টো ভাল লাগিল সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানখিনি আছিল, বাই বাই।